মিণ্টু গগৈ ডাঙৰীয়া তেখেতকো আমি এখন ফাঁচিতেৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ Kopi kosong bak mereka Bomarang Sandai Thang lang giang Dimbo Pusi Lao Giang sinh phá gieo tham Trúc khám giam Tinh sợ Sao nô Munban musai babandika lukman memang caunu jauh Pat kau piko mena babandika unpupa manko unpuni manko usauka আজি আমি টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ভৰিয়ামঘাটত অনুষ্ঠিত পবিত্ৰ মেডাম মেফি অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। দামসকল বা মৃত পবিত্ৰ আত্মাসকলৰ আশীৰ্বাদ বিচাৰি যিসকলে ইতিমধ্যে স্বৰ্গত ঠাই লাভ কৰিছে তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আশা কৰিছোঁ তেখেতসকলৰ আশীৰ্বাদত আমি এখন অতি সুন্দৰ ধৰণিত বাস কৰিব পাৰিম। আমাৰ সমাজৰ পৰা অপায় অমংগল অসূয়া অশান্তি ৰোগ ব্যাধি নোহোৱা হ'ব আৰু সকলোৰে মাজত সম্প্ৰীতিৰ সৃষ্টি হ'ব। আজি অনুষ্ঠানটো ইমান ধুনীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে মই টাই আহোম ছাত্ৰ সন্থাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত আৰু ভৰিয়ামঘাট আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ভৰিয়ামঘাটৰ মুখ্য কাৰ্যালয় প্ৰাংগণত আজি পবিত্ৰ মেডাম মেফি অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। আৰু আজিৰ দিনটোত সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দল সংগঠনে আজি মেডাম মেফি পবিত্ৰ অনুষ্ঠানটি আয়োজন কৰিছে। আমিও ব্যতিক্ৰম নহয়। আমি ভৰিয়ামঘাট আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাই আৰু ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাই প্ৰতি বছৰে আমি মেডাম মেফি অনুষ্ঠানটি আয়োজন কৰি আহিছোঁ। এইবাৰ তৃতীয় বাৰ্ষিক আমি মেডাম মেফি অনুষ্ঠান আয়োজন কৰিছোঁ। পোনপ্ৰথমে আমাৰ পতাকা উত্তোলন কৰিলোঁ। তাৰপিছতে আমাৰ মাংগলিক কাৰ্যসূচী আমি সমাপন কৰিছোঁ। তাৰপিছত আমাৰ মাজত টাই নৃত্য দল আমাৰ টাই সাংস্কৃতিক বিকাশ দল টেঙাওলা টাই সাংস্কৃতিক দলটিও আমাৰ নৃত্য প্ৰদৰ্শন কৰিছে। আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ সৰ্বধাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াও আমাৰ মুখ্য অতিথি হিচাপে আমাৰ মাজতো উপস্থিত হৈছে। আমি নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁ আমাৰ মাজত আছে। আমি এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ অসমৰ লগতে দেশৰ মংগল কামনা কৰোঁ। চাওপাসকলৰ পৰা জাতিৰ মংগল কামনা কৰোঁ, সমাজৰ মংগল কামনা কৰোঁ। আজিৰ দিনটোত আমি এই চাওপাসকলক পুনৰবাৰ আমি স্মৰণ কৰিছোঁ। আমি আশা কৰোঁ অনাগত দিনত অসমখন যাতে সুন্দৰকৈ আগবাঢ়ি যায়, মংগল হয়, তাৰ বাবে আমি কামনা কৰিছোঁ। এই অনুষ্ঠানটিৰ জৰিয়তে আমি চাওপাসকলক আমি সেৱা জনাইছোঁ।